আপুনি বাৰু চিন্তিত নেকি যে আপুনি ইমান ক'লা আৰু কুৎসিত ঘৃণনীয় হৈ পৰিছে নেকি আপোনাৰ বাই ডিফল্ট শৰীৰটো আপোনাৰ চিন্তাৰ পৰিধিত আপুনি চিন্তিত হোৱাৰ স্থল আছে যদি আপুনি কুৎসিত আপোনাৰ ভিতৰৰ পৰা আপোনাৰ মন মগজু অন্তৰাত্মাৰ পৰা আপুনি যদি মানৱতাৰ আদিপাঠ পঢ়া নাই আপুনি যদি আত্মাৰ আহ্বান শুনা নাই তেন্তে আপুনি চিন্তিত হোৱাটো খুবেই জৰুৰী আপুনি বাৰু আৰ্তজনৰ সন্মুখত কলা বোবা হৈ যায় নেকি কিম্বা অন্ধ নতুবা আপুনি আপোনাৰ ব্যক্তিকেন্দ্ৰীয় পৰিসীমাত অৱস্থান কৰে নেকি মানুহৰ পৰা আকাশে নিলগত নাৰী বাৰু আপোনাৰ বাবে উপভোগৰ আহিলা নেকি নগ্ন জগতৰ আপোনাৰ কামনাময় স্বপ্ন কিম্বা বিনা আত্মাৰ এটা পূৰ্ণ শৰীৰ নেকি যি আপোনাৰ প্ৰাপ্য যদি হয় তেন্তে হয় আপুনি খুবেই কুৎসিত আৰু ঘৃণনীয় আৰু যদি নহয় তেন্তে আপুনি নিশ্চিন্ত থাকক এইখন কুৎসিত মানুহৰ দুনিয়াত আপুনি সত্য সুন্দৰ আৰু সভ্য